এজনী ছোৱালীয়ে পৃথিৱীত সকলো বস্তুৰে ভাগ কৰিবলৈ বাধ্য, কিন্তু তাৰ ভালপোৱাৰ মানুহজনক ভাগ কৰিবলৈ কেতিয়াও বাধ্য নহয়। সহ্য কৰা মানুহবোৰ এদিন সুখী হ'বই, কিয়নো যোনে কষ্ট দিয়ে তেওঁলোক কোনোদিন সুখী হ'ব নোৱাৰে। যি তোমাক এৰি গুচি যাব বিচাৰে তাক কেতিয়াও নকবা, মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ বুলি। মাত্ৰ এইটো ক'বা, যদি অন্য কাৰোবাৰ জীৱনত বেছি সুখ পোৱা তেতিয়াহ'লে যোৱা, কাৰণ জীৱনটো তোমাৰহে। জীৱনটো খন্তেকীয়া, এই জীৱনৰ মাথো এটি পুতলা তুমি। যিমান পল আছে এই পৃথিৱীত আনন্দত থাকা আৰু সকলোকে আনন্দ দিয়া। জীৱন যুদ্ধ অকলেই কৰিব লাগিব, সেয়েহে আনৰ কথাত গুৰুত্ব দি একো লাভ নাই। নিজৰ কামবোৰ নিজে কৰি যোৱাই ভাল, কিয়নো সমালোচনা কৰা মানুহ বহুত পাবা, কিন্তু প্ৰয়োজনত সাহস আৰু সহায় কৰা মানুহ কেতিয়াও নাপাবা। নাৰী হৈ জন্ম লোৱাটো অতি সাধাৰণ কথা নহয়। দুচকু তিতি থাকিলেও প্ৰতিদিনেই সূৰ্যৰ দৰে উদয় হ'ব লাগিলে তাইৰ জীৱনত হাজাৰ এন্ধাৰ নামি নাহক কিয়, কিন্তু তাই সকলোকে পোহৰ বিলাবই লাগিব। ৰূপ সৌন্দৰ্যৰে কি হ'ব যদি চৰিত্ৰ ভাল নহয়? আবেগেৰে কি হ'ব যদি বিবেকে নাথাকে? উচ্চ শিক্ষাৰে কি হ'ব যদি ব্যৱহাৰেই ভাল নহয়? তুমি যদি কাৰোবাক ভাল পোৱা তেতিয়া তাক এৰি দিয়া, যদি তেওঁ তোমাৰ কাষলৈ ঘূৰি আহে তেতিয়া তেওঁ তোমাৰেই আছিল, আৰু যদি ঘূৰি নাহে তেতিয়া জানিবা তেওঁ কেতিয়াও তোমাৰ নাছিল। এজন মানুহৰ কেতিয়াও তাৰ প্ৰিয়জনৰ ওপৰত খং নকৰে, যদি কৰে তেন্তে অভিমান কৰে, আৰু অভিমান কেতিয়াও খঙৰ পৰা নহয়, হয় কিছু নোপোৱাৰ কষ্টৰ পৰা।